বিধায়ক পদ এৰিবলৈ সাজু ৰূপজ্যোতি কৰ্মী সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা বিধায়কগৰাকীৰ কৰিছোঁ কোন মাটি দখল কৰিছোঁ তেনেকৈ প্ৰমাণ দিয়ক যদি প্ৰমাণ দিয়ে মই 24 ঘণ্টা নহয় 1 মিনিটৰ ভিতৰত মোৰ বিধায়ক পদ মই পদৰ পৰা পদত্যাগ কৰিম। জীৱনক লৈ চিন্তা কৰিব প্ৰয়োজন নাই গতাই দিয়া নহয় বেদান্ত কোম্পানীক। আকৌ জীৱনৰ ভিতৰতো সম্ভৱে নহয় ইয়াত প্ৰথমতে ৰূপজ্যোতি কৰ্মীক মাৰি পেলাব লাগিব বা এই অঞ্চলৰ লোকক একেবাৰে হেক কৰি ল'ব লাগিব তাৰপিছতে চাগে কোনোবাই অনুমতি পাব। সেইকাৰণে গিবনৰ লগত লৈ পেলাই সম্পৰ্ক নথকা এটা বিষয় লৈ গিবনৰ ওচৰত ধৰ্ণা দি থকা প্ৰতিবাদ কৰি থকা এইটো এটা নাটক এটা অভিনয়। বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু হৈছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক তথা বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু হৈছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিলে বিধায়কগৰাকীয়ে। শেহতীয়াভাৱে গিবনক লৈ সৃষ্টি হৈছিল কেইবাটাও প্ৰতিক্ৰিয়াৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে গিবন অভয়াৰণ্যক লৈ। গিবন অভয়াৰণ্য বেদান্ত কোম্পানীক গতাই দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, সাব্যস্ত কৰিছিল প্ৰতিবাদ। তাৰ বিপৰীতে এতিয়া বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে মন্তব্য প্ৰকাশ কৰিছে গিবন অভয়াৰণ্যক লৈ। গিবন অভয়াৰণ্যত তেল খননৰ বিৰোধিতা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তাৰ পিছতেই মন্তব্য কৰি ৰূপজ্যোতি কৰ্মীয়ে কয় গিবন অভয়াৰণ্যত কেৱল মাত্ৰ বেদান্ত কোম্পানীক তেল আছে নে নাই চাবলৈ অনুমতি দিয়াহে হৈছে, খননৰ বাবে অনুমতি দিয়া হোৱা নাই বেদান্ত কোম্পানীক। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈক দালালিৰ কাম বন্ধ কৰিবলৈ সকিয়নি ৰূপজ্যোতি কৰ্মীৰ। অন্যথা পৰিস্থিতি ভয়ংকৰ হোৱাৰ দিশে গতি কৰিব বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। বনাঞ্চলৰ মাটি দখলৰ প্ৰমাণ দিলে মুহূৰ্ততেই বিধায়ক পদ এৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। কি ক'লে বিধায়কগৰাকীয়ে শুনো আহক। আকৌ গিবনৰ ভিতৰতো সম্ভৱে নহয় ইয়াত প্ৰথমতে ৰূপজ্যোতি কৰ্মীক মাৰি পেলাব লাগিব বা এই অঞ্চলৰ লোকক একেবাৰে হেক কৰি ল'ব লাগিব তাৰপিছতে চাগে কোনোবাই অনুমতি পাব। সেইকাৰণে গিবনৰ লগত লৈ পেলাই সম্পৰ্ক নথকা এটা বিষয় লৈ গিবনৰ ওচৰত ধৰ্ণা দি থকা প্ৰতিবাদ কৰি থকা এইটো এটা নাটক এটা অভিনয় কৰিব বিচাৰিছে। বিশেষকৈ মই আকৌ ক'ব বিচাৰিছোঁ ট্ৰেডিঙত যেতিয়া ৰাইজৰ দল ট্ৰেডিঙত যেতিয়া কংগ্ৰেছ দলৰ আৰু যেতিয়া কংগ্ৰেছ দলৰ নেতাই যেতিয়া ইয়াত টাটাৰ যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী অসমত আহিবই নালাগিছিলে, কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰে মানে সংগা পিটিকা হৈ থকা ৰাইজৰ দলে এতিয়া কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে যেতিয়া মাল্লিকাৰ্জুন খাৰ্গেৰ পুতেক কৰ্ণাটকা মন্ত্ৰীয়ে কৈ দিলে ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিবই নালাগিছিলে অসমক ইমানেই বেয়া পায়, ভূপেন হাজৰিকাই পাবই নালাগিছিলে বুলি কৈছে ভাৰতৰত্ন। সেই তেনেকুৱা কথাবোৰ ঢাকিবৰ কাৰণে এইবোৰ সস্তীয়া ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে বুলি আমি ক'ব বিচাৰিছোঁ আৰু এই সস্তীয়া ৰাজনীতি নকৰিবৰ কাৰণে তেওঁলোকক সকিয়নি দিছোঁ। কালি এটা মহা অভিযোগ উত্থাপন কৰিছিলে যে প্ৰয়াত ৰূপম কৰ্মীৰ নামত এক মাটি অধিগ্ৰহণ কৰি দিছে বনাঞ্চলখনত আপুনি, আৰু সেয়া মাটি ঘূৰাই দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকিয়নি দিছে। কি ক'ব এই সন্দৰ্ভত? মই প্ৰথমতে কৃষক মুক্তি সংগ্ৰাম সমিতিক এইটোৱে ক'ব বিচাৰিম তেওঁলোকে যিবোৰ তেওঁলোকৰ নেতা অখিল গগৈ দালালি কাম কৰি আছে বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা কৰ্মীসকলে দালালি কাম কৰি আছে এই দালালি কামবোৰ কৰা বন্ধ কৰক। থাকিল কথা তেওঁলোকে প্ৰমাণ দিয়ক মোৰ মা নামৰ স্বৰ্গীয় ৰূপম কৰ্মীৰ নামত ক'ত মাটি অধিগ্ৰহণ কৰিছোঁ ক'ত মাটি দখল কৰিছোঁ তেনেকৈ প্ৰমাণ দিয়ক। যদি প্ৰমাণ দিয়ে মই 24 ঘণ্টা নহয় 1 মিনিটৰ ভিতৰত মোৰ বিধায়ক পদ মই পদৰ পৰা পদত্যাগ কৰিম। কিন্তু এই দালালি কথাবোৰ তেওঁলোকে নক'বলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ নেতা অখিল গগৈ দালালি কথাবোৰ নক'বৰ কাৰণে তেওঁলোকক সকিয়নি দিছোঁ, নতুবা পৰিস্থিতি মানে ভয়ংকৰ হ'ব।